নমস্কাৰ বন্ধুসকল, আজি দুদিনমানৰ পৰা আমি একদম নিউজ মিডিয়া এই ফেচবুক চাব নোৱাৰা হৈ গ'লোঁ। কিয় জানেনে? খালি পাঠান পাঠান পাঠান, বেলেগ কোনো সমস্যা নাই দেশখনত, পৃথিৱীখনত, অসমখনত। অকল পাঠানৰে সমস্যা। মানে CM ছাৰে ক'লে যে শ্বাহৰুখ খানক চিনি নাপাওঁ, তাৰে কেইঘণ্টামান পিছত ক'লে যে মোলৈ ফোন কৰিছিল, টুইট এটা কৰি ক'লে। তাৰপিছত একদম নিউজবিলাক যাই সুধিছে, তুমি চিনি পোৱা নে, তুমি চিনি পোৱা নে, তুমি চিনি পোৱা নে, এনেকুৱা ধৰণৰ বহুত মানে কি ক'ম, এই মিডিয়াবিলাকক আৰু ক'বলৈ ভাষা নাই। কিন্তু এটা কথা গম পায়নে আপোনালোকে? এই চিনেমাখনত শ্বাহৰুখ খানে 1 টকাও প্ৰচাৰ খৰচ নকৰাকৈ বহুত লাভালাভ হ'ল। অকল এই মিডিয়াবিলাকৰ কাৰণে আৰু কিছুমান দল সংগঠনৰ কাৰণে এইটো লাভালাভ হৈছে। গুৱাহাটীত বোলে 24 ঘণ্টাত 22টা শ্ব' চলিব, এটা মই নিউজত পালোঁ DYৰ। তেতিয়া চিন্তা কৰি চাব, কপিল শৰ্মাৰ শ্ব'ত কোনো ধৰণৰ অহা নাই। কাৰণ কপিল শৰ্মাৰ যিমান চিনেমা ডাঙৰ ডাঙৰ চিনেমা আহে বা সৰু চিনেমা আহে, কপিল শৰ্মাৰ শ্ব'ত তেওঁলোকে প্ৰচাৰ কৰে বা বিভিন্ন ধৰণৰ এনেকুৱা প্ৰচাৰ কৰে, কিন্তু অহা নাই। এতিয়া মই এটা নেক্সট কথা লৈ, কোনোবাই ইয়াক ভাল পাক বা বেয়া পাক, কোনোবাই বয়কট কৰিব পাৰে, কোনোবাই বয়কট নকৰিব পাৰে। আজি CM ছাৰে এটা ভাল শব্দ কৈছে যে যিসকলে বয়কট কৰিছে তেওঁলোকে নাচালে হ'ল, আৰু যিসকলে বয়কট কৰা নাই তেওঁলোকে চালে হ'ল। চিম্পুল লজিক কথা। আৰু এখন LG টাৱাৰত পোষ্টাৰ ছিঙিছিল, মোৰ ঘৰৰ কাষতে হলটোৰ কোনো ক্ষতি হোৱা নাই। মই তাত গাড়ীখন ৰখাই চাই আহিছিলোঁ, কোনো ধৰণৰ নাই। খালি পোষ্টাৰ এখন লগাইছিল, পোষ্টাৰখন ছিঙিছে। পোষ্টাৰখন ছিঙাক লৈ নেশ্যনেল নিউজ হৈ গ'ল। মানে অসমৰ ইমান এটা বদনাম হৈ গৈছে অকল আমাৰ এই লোকেল মিডিয়াবিলাকৰ কাৰণে। আৰে পোষ্টাৰখন ছিঙিছে, এইটো ৰিয়েল কথা। নিউজ কৰিছে, এইটো কথা ঠিক আছে। তেওঁলোকক কিবা শাস্তি হওক, তাতো একো ক'বলৈ নাযাওঁ। কিন্তু ইমানো কিয় অসমখনক লাংটা কৰি দেখায়? আজি আৰু এটা ভাল কথা কৈছে, যেতিয়া CM ছাৰৰ পোষ্টাৰ ছিঙে, যেতিয়া প্ৰধানমন্ত্ৰীৰ পোষ্টাৰ ছিঙে, যেতিয়া কাৰোবাৰ পোষ্টাৰ ছিঙে, কিবা ডাঙৰ কথা নহয়। কাৰোবাক কোনোবা বেয়া পায় পোষ্টাৰখন ছিঙি দিব পাৰে, তাতে একো ডাঙৰ কথা নহয়। কিন্তু একোতো ক্ষতি হোৱা নাই হলটোৰ, একোতো কৰা নাই। যেতিয়া নিশ্চয় কিবা ক্ষতি কৰিব, আইন আছে, প্ৰশাসন আছে, ব্যৱস্থা ল'ব ন। আৰু মই এই দল সংগঠনবিলাককো ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে বয়কট কৰিছে ভাল কথা, গেৰুৱা বসনটো পিন্ধাৰ কাৰণে হওক বা বেলেগ চিলাৰতকৈ আৰু ওপৰত বোলে বিকিনি পিন্ধিলে আমি পাঠান নাচাওঁ, মিয়াসকলে চাব। আৰে ছাৰ, আপুনি সকলো বস্তু যে ধৰ্মীয় এংগল নানিব, কাৰণ তেওঁ এটা ইণ্ডিয়ান চিটিজেন হয় শ্বাহৰুখ খান, আৰু শ্বাহৰুখ খানক অল ৱৰ্ল্ডে চিনি পায়। তো আৰু ইণ্ডিয়াক বহুত টেক্স দি আছে আৰু বহুত ভাল ভাল কাম কৰিছেও ইণ্ডিয়াৰ কাৰণে। মই এটা নেক্সট ভিডিঅ' বনাম কি কি কাম কৰিছে তেখেতৰ ওপৰত। তো এইবিলাক প্ৰত্যেকটো এংগল ধৰ্মীয় এংগলত আনি আমাৰ অসমখন দেশখন বিভাজন নকৰিব। আপোনাক ৰিকুৱেষ্ট কৰি কৈছোঁ, আপোনাৰ ওচৰত সৰল প্ৰাৰ্থনা। যি কি নহওক, তেখেতৰ কথা নকওঁ। এতিয়া এই সংগঠনবিলাকক মই এটা কথা কওঁ, মোৰ কোৱাটো ইমান হেৰি নাই, অভিজ্ঞ নাই। সেইবিলাক কওঁ, আপোনালোকে যদি বয়কট কৰিছে আপোনালোকে চাবলৈ নাযাব। আৰু যদি বয়কট যোনে যোনে কৰে তেওঁলোকৰ নিজৰ কথা, মনোৰঞ্জনৰ কাৰণে যাব পাৰে। তাত কোনো একো ৰাখিব নোৱাৰে আমাক, যোনে যোনে যায়। এতিয়া কথাটো হ'ল, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা গুৱাহাটীত বা অসমত নঘটে। কাৰণ কিয় জানেনে? আজিকালি আমাৰ মিডিয়াবিলাক, মানে যিবিলাক আমাৰ লোকেল মিডিয়াৰ কথা কৈছোঁ মই, বা আমাৰ যিবিলাক পৰ্টেল আছে ন, এনেকুৱা ধৰণৰ কিছুমান প্ৰচাৰ কৰে ন, নেশ্যনেল মিডিয়াত যায় এনেকুৱা এটা হুলস্থুল যে সৰু ঘটনা এটা, মানে আজি এটা নিউজ চালোঁ মই, যে আসাম মে পুৰা হোল তোৰ ৰায়, আসাম মে পোষ্টাৰ তোৰ ৰায়, আসাম মে। আৰে অসমত একোৱে হোৱা নাই, সামান্য এখন পোষ্টাৰ ছিঙিলে তাক লৈ ইমান, সেই বস্তুটোৱে অসমৰ ইমেজটো বাহিৰত বেয়া কৰে। সেইকাৰণে আপোনালোকক বিনম্ৰ অনুৰোধ কৰি কৈছোঁ, কাৰণ হলবিলাকৰ মালিক আমাৰ অসমীয়া হয়। তো এটলিষ্ট হলবিলাকত কোনো ক্ষতি নকৰিব। আপোনালোকে চাবলৈ নাযায়, নাচে বোলে বয়কট কৰক, চালে পইচা পাব, নাচালে নাপায়, কাৰণ চিম্পুল কথা। কিন্তু হলবিলাকত এইকাৰণে ক্ষতি নকৰিব, এটা অপ্ৰীতিকৰ ঘটনা ঘটে, এটা অসমৰ বেয়া মেছেজ বাহিৰলৈ যায়, আৰু হলটোৰ যিখিনি ক্ষতি হ'ব সেই মালিকজনো অসমীয়াই হয়। সেইকাৰণে আপোনালোকলৈ যিটো ৰিকুৱেষ্ট মোৰ, নেক্সট কথা কওঁ, এই মিডিয়াবিলাককতো কথা কৈ লাভ নাই। মই শ্বাহৰুখ খানৰ মানে যিটো টেলেণ্ট লগাইছিল, তেওঁক টেলেণ্টটোক মই চেলুট কৰোঁ, যে কোনো ধৰণৰ 1 টকা খৰচ নোহোৱাকৈ, এনেকুৱা নোহোৱাকৈ যে এনেকুৱা ধৰণৰ প্ৰচাৰ এটা চলালে ইণ্ডিয়াত, মানে কি ক'ম আৰু, কিমান কোটি টকা বোলে ৰিলিজ নোহোৱাৰ আগতেই বিক্ৰী কৰিছে। সেইদিনাই আমাৰ অসমত ক'লে কিবা 50 লাখ না কিবা টকা মানে টিকেটেই বোলে বিক্ৰী কৰিছে গুৱাহাটীত। মানে তো তাতকৈ ডাঙৰ কথা কি আছে? বাকী যি নহওক, যোনে ভাল পায় চাবলৈ যাব, যোনে ভাল নাপায় চাবলৈ নাযায়, তাতেনো কি ক'ম। কিন্তু এটা কাৰণে ক'বলৈ আহিছোঁ, এইবিলাক এই হুলস্থুল ভাল নালাগে। এই মিডিয়াবিলাকক কি ক'ম আৰু, মিডিয়াবিলাকক কৈ বহুতকেইটা ভিডিঅ' বনাইছোঁ মিডিয়াৰ ওপৰত। ভাল লাগিলে যাব আপোনালোকে, ভাল নালাগে। কিন্তু এটা কথা কওঁ দেই, ইয়াতে ডক্টৰ বেজবৰুৱাটো এখন চিনেমা আহি আছে। CM ছাৰেও 2-3বাৰ বাইকত কৈছে আমি সেইখন চিনেমা চাব লাগে, কাৰণ সেইখন কিয় জানেনে? অসমীয়া চিনেমা হয়। আমি অসমীয়া উদ্যোগ জগতটোক জীয়াই ৰাখিব লাগিব। ভাল হওক বেয়া হওক পিছত কমেণ্ট কৰিম, কিন্তু চিনেমাখন চাবলৈ প্ৰত্যেকে যাওক। পাঠান চাব নাযায় তালৈ একো মতামত নিদিওঁ, নিজৰ মই যাম, কিন্তু সেইটো মোৰ কথা।
বা আপোনালোকেও যাওক যদি আপোনালোকে চাবলৈ বিচাৰে, যদি নিবিচাৰে আপোনালোকৰ কথা, নিজৰ কথা, তাক লৈ একো নকওঁ, যাতে কোনো অপ্ৰীতিকৰ ঘটনা নঘটে। কিন্তু ডক্টৰ বেজবৰুৱাটো চাবলৈ যাব, কাৰণ আমি অসমীয়া হয়, অসমীয়া শিল্পীসকলক, অসমীয়া সাংস্কৃতিক জগতখিনিক বা অসমীয়া চিনেমাবিলাকক আমি জীয়াই ৰাখিব লাগিব। সেইকাৰণে ডক্টৰ বেজবৰুৱাটো চাবলৈ নিশ্চয় যাব, ময়ো যাম। থেংক ইউ, ধন্যবাদ, জয় হিন্দ, জয় অসম।